देखियाजुलि पुलिस बादानि गाहाय मावख'गिरि अ.सि. राजा सरकारि दैदेननायाव स्रोदै सुलु लानानै देखियाजुलियाव गंजि सिखाव खावनाय मटर साइकेल बोखांनो हायो। देखियाजुलिनि रेहमानपुर, बाटासिपुर, सोरगोफुरि जायगाफोरनिफ्राय गाग्लोबनानै मटर साइकेलखौ बोखांनो हायो पुलिसआ। बे सिखाव मटर साइकेलफोरा गौहाटी, नगाव, तेजपुर बायदि ओनसोलनिफ्राय सानैसो दुथां सिखावफोरा आथिखालाव खारखोमाना दं होनना मोनथिहोयो देखियाजुलि पुलिस बादानि गाहाय मावख'गिरि राजा सरकारा। बाथ्राया बेनोदि मटर साइकेलाव नाम्बार प्लेट लागायनाया गासैबो नंखाय। खावनाय बाइकफोरा गोदानथार ब्रेन्ड निउ पालसार, स्प्लेन्डार, आपाची, ग्लेमार, बाजाज डिस्कभार। पुलिस मावख'गिरिया दुथां बाइक सिखाव साद'खौ सिनायनानै पस्टार सावगारि फोसावदों। बेनिनो दुथां सिखाव मस्ट वान्टेड बाइक सिखाव इक्रामुल मुंनि मुङाव 20,000 रांनि बान्था फोसावदों देखियाजुलि पुलिसआ। मस्ट वान्टेड इक्रामुलनि न'आ थेलामारा। खारखोमानानै थानाय बाइक सिखावफोरा जादों सहर आली, तेजपुर, हाबिजुल थेलामारा, मइनुल हक थेलामारा, गादु थेलामारा, हाबिबुर, जुला शेख। এইটো আমাৰ বিশেষ সোর্স আমি এংগেজ কৰিছিলোঁ সিন্স ঢেকিয়াজুলি থানা অন্তৰ্গত বহুত ধৰণৰ চুৰি হৈ আছিল। তো আমি বিশেষ সোর্স এংগেজ কৰিছিলোঁ। তো সোর্স এংগেজ কৰাতে ইহঁতে খবৰ দিয়া মতে আমি অপাৰেশ্যন কণ্ডাক্ট কৰিলোঁ আৰু সেই অপাৰেশ্যনৰ মতে আমি আগৰ পৰা কেইটামান ৰিকভাৰ হৈছে। ৰিচেণ্টলি আমি 7টা বাইক চুৰি কৰিলোঁ ৰিকভাৰী কৰিলোঁ আৰু তাৰে ভিতৰত আপোনাৰ সব ফেক নাম্বাৰছ। আৰু আমি যেতিয়া বাইকখন ৰিকভাৰী কৰিলোঁ ইহঁতে এলিগেশ্যন কৰিছিল যিটো আমাৰ বাইক ছেকেণ্ড হেণ্ড কিনা হৈছে বা কিবা হৈছে বহুত মানুহৰ কিবা, কিন্তু পিছত এইটো অনাৰ পিছত ইনকুৱাৰী কৰাৰ পিছত দেখা গ'ল যে এইটো ফেক নাম্বাৰছ আৰু এইবিলাকৰ অলৰেডি চুৰি হোৱা। আমি যেতিয়া আমাৰ চালান মেচিনেদি চেক কৰিলোঁ, চেক কৰাৰ পিছত অৰিজিনেল ডাটাবিলাক ওলালে আৰু তেতিয়া ইহঁতক ফোন কৰোঁতে মালিকক অৰিজিনেল ৰেজিষ্টাৰ্ড অনাৰক ফোন কৰোঁতে গম পোৱা গ'ল যে এইটো বিভিন্ন জেগাৰ পৰা চুৰি হোৱা বাইক। ইহঁতক অলৰেডি ইনফৰ্মেশ্যন দিয়া হৈছে আৰু লিগেল প্ৰচেছ দি কেনে বাইকছবিলাক ইহঁতক হেণ্ড অভাৰ কৰি দিয়া হ'ব। কোন স্থানৰ পৰা চুৰি বাইকসমূহ উদ্ধাৰ কৰিলে? দুটা উদ্ধাৰ হৈছে আপোনাৰ তেজপুৰৰ পৰা চুৰি হৈছিল, এটা নগাঁৱৰ পৰা চুৰি হৈছিল, এটা মাজবাট, গুৱাহাটী, বাইহাটা বিভিন্ন স্থানৰ পৰা চুৰি হোৱা বাইকছবিলাক ৰিকভাৰী হৈছে। টোটেল 10 নাম্বাৰছ অফ টু হুইলাৰ্ছ আৰু তাৰে ভিতৰত ৰিচেণ্টলি 7টা বাইক ৰিকভাৰী হৈছে ৰিচেণ্টলি উইদিন দিছ মান্থ। আৰু তাৰে ভিতৰত আপোনাৰ চব এক্সপেঞ্চিভ ভেহিকেলছ, পালচাৰ, স্প্লেণ্ডাৰ, আপাচি এইবিলাক বাইকছ। এটা চুৰৰ তালিকা দিছোঁ আৰু পুৰস্কাৰো এটা কৰিছোঁ আমাৰ থানাৰ ফালৰ পৰা, কাৰণ এইবিলাক ভেটাৰান বাইক লিফটাৰ্ছ। তাতে পাব্লিকৰ সহায় বিচাৰিছোঁ যাতে ইহঁতক যেতিয়া কিবা ঘূৰা দেখা পায় ক'ৰবাত বজাৰ চজাৰ হওক, ইহঁতে চুৰি কৰা উদ্দেশ্য লৈ আহে বজাৰ, ইহঁতে এইবিলাকত পাব্লিকে যাতে দেখা পায় আমাক খবৰ দিয়ে আৰু আমি যদি তাক এৰেষ্ট কৰিব পাৰোঁ লগে লগ ইহঁতক ৰিৱাৰ্ড মানিটো দিয়া হ'ব। এইটো আৰু পাব্লিক যাতে আমাক হেল্প কৰে আৰু কিছুমান মানুহে পাব্লিক হেল্প কৰি ভাবে যে পুলিচৰ পৰা বা চৰকাৰৰ পৰা একো নাপায়। তো এইটো আমি থানাৰ ফালৰ পৰা আমি ডিক্লেয়াৰ কৰিছোঁ যে এই ভেটাৰান বাইক লিফটাৰ ইক্ৰামুল বুলি এজন আছে, তাৰ যদি এইটো দিব পাৰে খবৰ তেতিয়া আমি 20,000 এটা ৰিৱাৰ্ড মানি দিম। বৰ্তমান আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ভেটাৰান বাইক লিফটাৰ্ছৰ ভিতৰত আছিল হাবিজুল, তাৰপিছত ইক্ৰামুল, তাৰপিছত চহৰ আলী, হাবিবুৰ আৰু বিভিন্ন নাম আছিল ইহঁতৰ পেট নেম, অৰিজিনেল নেমবিলাক গাণ্ডু বুলি এজনক কয়। তো আমি বিভিন্ন ধৰণৰ ৰেটছ মাৰি আছোঁ আৰু সেই ৰেটৰ মাৰাটোৱে ইহঁতে অশান্তি পায়, কিছুমানে অলপমান আউট অফ ষ্টেচন গুচি গ'ল আৰু পুলিচৰ ভয়তে, আৰু কিছুমান বৰ্তমান অলপ ইফাল ওচৰতে আছে, ইহঁতক ধৰাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ।